স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পাকঘৰলৈ। আজি মই বৰালি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। বৰালি মাছ প্ৰায় সকলো অসমীয়া মানুহৰে প্ৰিয়। মই কেনেদৰে বৰালি মাছ বনাওঁ আহকচোন তাকেই আজি চাব। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এতিয়া ইয়াতে 3 পিচ বৰালি মাছ লৈছোঁ। মোৰ বৰালি মাছৰ পিচকেইটা অলপ ডাঙৰ হোৱাৰ বাবে মই মাজেদি কাটি লৈছোঁ। যদি মাছকেইটা মজলীয়া সাইজৰ হয় তেনেহ'লে কাটিবলৈ কোনো দৰকাৰ নাই। মই মোৰ নিজৰ সুবিধাৰ কাৰণেহে কাটি লৈছোঁ যেন মোৰ ভজাত সহজ হয়। মাছকেইটাত মই নিমখ হালধি সানি লৈছোঁ। এতিয়া মই 1 চামুচ কেঁচা তেল মাছকেইটাৰ ওপৰত দি দিম। আপোনালোকে জানে বৰালি মাছ ফ্ৰাই কৰোঁতে খুব ফুটে। সৰিয়হ তেল অলপমান যদি সানি লোৱা যায় মাছকেইটাত তেনেহ'লে অলপ কমকৈ ফুটে। ফুটাততো ই ফুটিবই, নিজৰ কামটো সি পূৰা কৰিব, কিন্তু অলপ কমকৈ ফুটে যদি আমি সৰিয়হৰ কেঁচা তেল অলপ যদি সানি লোৱা যায়। মাছকেইটাত মই নিমখ হালধি আৰু তেল সানি লৈছোঁ ভালদৰে। এতিয়া মই এইখিনি অলপ দেৰি কাৰণে থৈ দিম। এতিয়া মই 2টা মজলীয়া সাইজৰ আলু লৈছোঁ, এটা পিঁয়াজ, এটা বিলাহী, আদা, 4 ফুটা নহৰু আৰু 3টা জলকীয়া। আলুকেইটা এতিয়া আমি প্ৰেছাৰ কুকাৰত সিজাই ল'ম। এতিয়া আমি মিক্সিত নহৰু দিম, তাৰপিছত আদাখিনি দি দিম। আদা দিয়াৰ পিছত আমি পিঁয়াজো দিম। পিঁয়াজকেইটা অলপ মই কাটি লৈছোঁ। গোটেইখিনি পিঁয়াজ দি দিম আৰু তাৰপিছতে মিক্সিত জাষ্ট এবাৰ মাৰি দিম। আমাক ইয়াৰ পেষ্ট বনাব নালাগে। আপোনালোকে মিক্সি ব্যৱহাৰ নকৰিলে নাইফ এখন দি সৰু সৰুকৈ কুটি ল'ব পাৰিব। ইয়াৰ পিছত বিলাহীখিনি আমি কাটি লৈছোঁ। এতিয়া কেৰাহী এখন ল'ম, তাতে মই অলপমান সৰিয়হৰ তেল দি লৈছোঁ। সৰিয়হৰ তেলটো গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই বৰালি মাছ 3 পিচ ইয়াতে দি দিম। ফ্লেমটো মই হাই ৰখা নাই, মই এইটো মিডিয়াম ফ্লেমতে মাছখিনি ভাজি যাম। মাছখিনি যদি মূৰকেইটাৰ নিচিনাকৈ যদি ফুটিব নালাগে তেনেহ'লে প্ৰথমতে অলপ কেঁচা তেল সানি ল'ব আৰু তাৰপিছত যেন মিডিয়াম ফ্লেমতে ভাজে। হাই ফ্লেমত ভাজিলে মাছকেইটা বিৰাট ফুটে। যিহেতু মই বৰালি মাছৰ আঞ্জা বনাই আছোঁ, সেইবাবে মই মাছৰ পিচকেইটা বেছি কাঢ়াকৈ নাভাজোঁ, আধা ভাজা কৰিম আৰু তাৰপিছত উঠাই ল'ম আৰু ইয়াৰ পিছত মই বাকীকেইটা পিচো তেলত ভাজি ল'ম। এতিয়া মই মাছ ভাজা তেলখিনিতে আদা নহৰু পিঁয়াজখিনি দি দিম আৰু তাৰপিছতে এইখিনি ভাজা যোৱাকৈ মই ভাজি ল'ম। যেতিয়া আমাৰ আদা নহৰু আৰু পিঁয়াজখিনি অলপ ভাজা যাব তেতিয়া আমি যোনখিনি আলু সিজাই থৈছিলোঁ সেই আলুখিনি ইয়াতে দি দিম। এতিয়া হেতাখনেৰে আমি সিজাই থোৱা আলু 2টামান আমি ভাঙি দিম আৰু তাৰপিছতে গোটেইখিনি ফ্ৰাই কৰিম। 1 মিনিট ফ্ৰাই কৰাৰ পিছত আমি ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। এতিয়া জোখমতে নিমখ দিম আৰু হালধি দি দিম। নিমখ মই 1/4 স্পুন লৈছোঁ আৰু হালধিও ঠিক তেনেকুৱাকৈ লৈছোঁ। এতিয়া আমি ইয়াতে অলপমান পানী দিম। পানী দি পেলাই আকৌ এইখিনি লৰাম। দুই মিনিটমান ভাজাৰ পিছত আমি ইয়াতে আকৌ আৰু অলপমান পানী দিম। মই প্ৰায় আধা কাপমান পানী দিছোঁ। তাৰপিছতে মই এখন ঢাকন দি পেলাই ল' ফ্লেমত অলপ দেৰি থৈ দিম। 5 মিনিটৰ পিছত মই ঢাকনিখন উঠাই ল'ম। আমাৰ মছলাখিনি সুন্দৰ দৰে সিজি গৈছে। আকৌ এবাৰ হেতা এখন দি লৰাই দিম যাতে তলত লাগি নাযায়। এতিয়া ইয়াতে মই আৰু 1 কাপ পানী দিম আৰু তাৰপিছতে মই ফ্লেমটো হাই কৰি দিম আৰু এইখিনি গোটেইখিনি মই উতলিবলৈ দিম। আৰু আধা কাপমান মই ইয়াতে পানী দি দিছোঁ।
পানী দিয়াৰ পিছত মই এতিয়া আকৌ গোটেইখিনি এবাৰ লৰাই লৈছোঁ। যেতিয়া অলপ উতল আহিব তেতিয়া মই তাতে মাছকেইটা দি দিম। ফ্লেমটো মই হাই ৰাখিছোঁ। এতিয়া ঢাকন এখন লগাই মই মাছখিনি সিজিবলৈ দিম। মই লাষ্টত 3টা জলকীয়া দি দিছোঁ। আমাৰ ঘৰত জ্বলা খোৱা মানুহ নাই, সেইকাৰণে মই জলকীয়াকেইটা লাষ্টত দিছোঁ। কিন্তু যদি আপোনালোকে যদি জ্বলা ভাল পায় তেতিয়াহ'লে পিঁয়াজ নহৰু ভাজাৰ সময়তে আপোনালোকে জলকীয়াখিনি দিব পাৰিব। জলকীয়াকেইটা দি আৰু 2 মিনিট সিজালোঁ। এতিয়া মোৰ বৰালি মাছৰ আঞ্জাখন হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিম। বৰালি মাছৰ আঞ্জাখন মই দুপৰীয়া ভাতৰ লগত খাম। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা সৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিম্পল আৰু সহজতে বনাব পৰা ৰেচিপি মই আৰু লৈ আনিম। তেতিয়ালৈকে সুস্থ থাকক, ছেফ থাকক আৰু ঘৰত থাকক।